ভিডিঅ'টো হ'ল ছেপ্টেম্বৰ 26 কিন্তু মই আপলোড দিম অক্টোবৰ 29 একচুৱেলি মই অকণমান বিজি আছিলোঁ এডিট কৰা হৈ গৈছিল কিন্তু আপলোড দিয়াহে হোৱা নাছিল চ' আপোনালোকে চাই লওক আইতা একচুৱেলি তলত বহিব নোৱাৰে চ' আইতাই ওপৰত এনেকৈ চকীত বহি লৈছে হেল্ল' এভৰিৱান গুড মৰ্ণিং কি খবৰ আপোনালোকৰ আই থিংক আপোনালোক চবেই ভালেই আছে এতিয়া বাজিছে 8 মই ব্ৰাছ কৰি পানী খাই পেলাই এতিয়া ভিডিঅ' ষ্টাৰ্ট কৰিম বুলি আজি ৰাতিপুৱাৰ পৰাই কৰিম বুলি ভাবি গ'লোঁ আজি অকণমান দেৰিকৈ উঠা গ'ল মানে আজি শুই উঠা একচুৱেলি আজি আমাৰ অনলাইন ক্লাছ নাছিলে স্কুলৰ এনে আমাৰ যেনেকৈ থাকে তেতিয়াতো জল্দি উঠা যায় আজি অকণমান দেৰিকৈ উঠি ল'লোঁ চ' এতিয়া গা চা ধুই আপোনালোকক মিলি আছোঁ ৰেডি কিন্তু আজি বাৰু কি বস্তু সেইটো আমি চাই থাকোঁ মই গা চা ধুই আহিলোঁ চাই থাকোঁ ব'লা আৰু কি আমি পাতিছোঁ আপোনালোকে গম পাইছেনে বাৰু যদি পোৱা নাই ভিডিঅ'টো শেষলৈকে চাই থাকিব মই শেষৰ ভিডিঅ'খিনিত কৈ দিছোঁ মোতকৈ প্ৰথমতে আমি দুটাই নমু কৰি ল'লোঁ এয়া আপোনালোকে দেখা পাইছে ইয়াত ধূপ জ্বলাই ল'লোঁ আমি আৰু এতিয়া মই ফুল আনিবলৈ গৈছোঁ এয়া ফুল আপোনালোকে দেখিলে আমাৰ হৈ গ'ল মাম্মাই নমু কৰি আছে কিন্তু মাম্মাই মেখেলা চাদৰ পিন্ধা নাই কিহৰ কাৰণে মাম্মাই এতিয়া মোৰ মাৰিয়াছ পাব্লিক স্কুলত যাব এটা কিবা কম্পিটিশ্যনৰ কাৰণে বস্তু এটা সেইকাৰণে মাই এই চুইদাৰটো পিন্ধি আছে এতিয়া আইতা আহি পাইছে আমাৰ ইয়াতে নাম ধৰিবলৈ আইতা আহি আছে নাম ধৰিবলৈ আমি মানে হেৰি আজি এখেতসকলৰ বৰ্মনৰ মৃত্যু তিথি তাতে দুষাৰ নাম কীৰ্তন কৰিম বুলি আহিছোঁ এগৰাকী আইতা আহি পালে আমাৰ ওচৰৰে আইতা এয়া পখিলা আইতাও আহি পালে এয়া সুৰুচি আইতা আমাৰ ৰেণ্টতে থাকে সেই তাতে থাকে নামৰ কাৰণে তামোল কাটিছে দেই যি মনে সেৱা কৰিছে সেই মনে তুষ্ট হৈ ভক্তৰ মনোবাঞ্ছা পূৰ্ণ কৰি এয়া কিছুমান শালিকা চৰাই আমাৰ তাত আহে বহুত দিনে বহুত আহে আমাৰ বৰ আহিয়ে থাকে চৰাই বহুত আহে চ' ইহঁতক মই চাউল দি দিছোঁ আইতা মাম্মাক জিয়া বা চবেই দিয়ে চাউল আৰু অকণমান দি দিছোঁ ইহঁতে খাই লওক সিহঁতক অকণমান চাউল দি দিছোঁ মই খাই লওঁ ইহঁতে এনেও বহুতবাৰ দিছোঁ কুকুৰ এনেকৈ মাংকিবোৰকো আপোনালোকে বান্দৰবোৰকো দি দিব কিয় জানো আজিকালি সিহঁতে ক'ত খাব পাব চ' আপোনালোকে দি দিব আমিও দি দিওঁ বিস্কিট চিস্কিট এনেকৈ মা আহি পালে স্কুলৰ পৰা এয়া ওপৰতে থিয় হৈ আছে হোৱাইট কালাৰ মেখেলা চাদৰ পিন্ধি তেওঁ মোৰ আইতা তেওঁ মানে তলত বহিব নোৱাৰে তেওঁৰ দুটা আঁঠুৱে ক্ষয় গৈছে আৰু তলত বহিলে বহুত পেইন কৰে আৰু এইকেইটা ফটো ময়ে উঠাইছিলোঁ নাম গাই থাকোঁতে আইতাহঁতে এখন ফটো মই উঠাই লৈছিলোঁ মাম্মাই নমু কৰি থাকোঁতে পূজা শেষ হোৱাৰ পিছত আইতাই সকলো আইতাক একাপ একাপ চাহ খাবলৈ দিছে এতিয়া প্ৰসাদ ভগাব ধৰিছে এয়া আপোনালোকে দেখা পাইছে চাগে এতিয়া এয়া বিলাহীৰ মাছ আইতাই বনাইছে এতিয়া চাৰ্ভ কৰিব আৰু এয়া মাম্মাই সকলোকে চাৰ্ভ কৰি দিছে আপোনালোকে দেখা পাইছে এয়া এতিয়া পটলৰ চব্জিও দি দিছে মাম্মাই চবকে এতিয়া আইতাসকলে খাবলৈ ওলাইছে খাই আছে মানে চবে আইতাই এয়া দালি দিব এতিয়া মই দালিখিনি লৈ লৈছোঁ আপোনালোকে দেখা পাইছে চাগে মই দালিখিনি লৈ লৈছোঁ আৰু এতিয়া মানে মই বাক দি দিছোঁ আৰু এতিয়া মাম্মাই মোক পটল দিছে পটলটো খালোঁ মজা হৈছে এনেই মই টেষ্ট কৰিবলৈ বেঙেনা খালোঁ এনেই বেঙেনা খাই ভাল নাপাওঁ আৰু এয়া মাছ কিন্তু ভালেই হৈছিল বেঙেনাটো ক'ব লাগিলে টেষ্টিয়ে হৈছিলে এতিয়া খাই আছোঁ এয়া মাম্মাই বাচনখিনি থৈ এতিয়া খাবলৈ আহিছে আৰু বেঙেনাটো মই মাম্মাৰ প্লেটতে দি দিলোঁ
মই আৰু নাখালোঁ অকণমান টেষ্ট কৰি। মামায়ো ভাত খাই আছে, আপোনালোকে দেখা পাইছে চাগে। এতিয়া বায়ো খাই আছে। আৰু পূজা শেষ হোৱাৰ পিছত আমি এইকেইটা আইটেমেৰেই ভাত খালোঁ। ভাত খাই উঠাৰ পিছত আমি সকলোৱে দৈ খালোঁ। লাষ্টত আমি দুখনমান ককাৰ লগত ফটো উঠিলোঁ। ভাত চাত চব খোৱা হোৱাৰ পিছত এতিয়া গপশপ চলি আছে। এটা কথা, মম্মাই মানে স্কুলৰ পৰা আহি মেখেলা চাদৰ পিন্ধি পেলাই নমু কৰি লৈছিলে। মই আপোনালোকক খোৱা চোৱাই দেখাই দিলোঁ। একচুৱেলি সেই পাৰ্টটো মই ভিডিঅ'ত লগাব পাহৰি গ'লোঁ, পিছত এডিট কৰাৰ পিছত গম পালোঁ। চ' আপোনালোকে চাই লওক, সেইখিনি পাৰ্ট মই লাষ্টৰ ভিডিঅ'তে লগাই দিছোঁ। মম্মাই এয়া নমু কৰি লৈছে আহাৰ পিছত। লাষ্টত দুখনমান গ্ৰুপ ফটো উঠিলোঁ, চবতকৈ মজ্জা টাইম। এতিয়া চব মই এইবোৰ কৰি পেলাই এতিয়া ফ্ৰী হৈছোঁ। চ' হাতত কেমেৰাটো ল'লোঁ। আৰু আজি আমাৰ ককাৰ অষ্টম মৃত্যু বাৰ্ষিকী তিথি আছিলে। চ' ককা এজন বহুত ভাল মানুহ আছিলে আৰু বহুত ভাল পাওঁ, চবতকৈ বেছি ভাল পাওঁ। তেওঁ ঢুকুৱা 2012ত ঢুকাইছিল, 24 ছেপ্টেম্বৰত। তেওঁক এতিয়াও বহুত মিছ কৰা যায়, বহুত ভাল পাওঁ। আৰু এনেকুৱা কি হৈছিলে, মানে কিয় ঢুকালে, সেইটো ষ্টৰি আপোনালোকৰ কাৰণে মই এটা বেলেগ এটা ভিডিঅ'ত মানে দিম। মানে কিয় জানে, এইটো ভিডিঅ' দীঘল হৈ যায়। মানে চবৰে বহুত মিছ কৰে, চবে ককাক বহুতে ভাল পায়, সেইবাবে। চ' সেইটো ভিডিঅ' আনিম আপোনালোকৰ আগত, সেইটোৰ ওপৰতে হ'ব। তেনেহ'লে আজি এনেকৈয়ে ভিডিঅ'টো খতম কৰোঁ। যদি ভাল লাগে প্লিজ এটা লাইক কৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেল শ্ৰেয়াশ্ৰী চৌধুৰী RJ ব্লগত নতুন হ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু তাৰে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অপশ্যনেলটো ক্লিক কৰি দিব। তেতিয়া আপোনালোকে মোৰ সকলো ভিডিঅ'ছ এণ্ড নটিফিকেশ্যনছবোৰ পাই থাকিব। তেনেহ'লে আজিৰ কাৰণে বাই বাই গাইজ। যদিও ককা ঢুকাইছিলে, মই আৰু এবাৰ ভিডিঅ'টো খতম হোৱাৰ পিছত আহি গ'লোঁ। যদিও ককা ঢুকাইছিলে 24 ছেপ্টেম্বৰত, কিন্তু এইবাৰ তিথিমতে ডেটটো পৰিল 26 ছেপ্টেম্বৰ, দুদিন পিছত পৰি গ'ল। চ' সেইটো কথাই ক'বলৈ আছিল। তেনেহ'লে আজিৰ কাৰণে বাই বাই ওৱান্স এগেইন।